এভৰিৱান, মই ৰিম্পী আপোনালোকৰ সকলোকে স্বাগত কৰিছোঁ ৰিম্পিজ কিচেনলৈ। আজি মই নিমকি ৰেচিপি এটা বনাইছোঁ। একদম দোকানৰ দৰে ঘৰতে বনাই ল'ব পাৰি। এয়া চাওক নিমকিটো কিমান ধুনীয়া আৰু ক্ৰাঞ্চি হৈছে। দেখিছেই, নিমকি বনাবলৈ আমাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে 250 গ্ৰাম ময়দা, 1 চামুচ নিমখ, সামান্য পৰিমাণৰ চেনিটো ক্ৰাঞ্চি হ'বৰ কাৰণে, 1 চামুচ কালি জিৰা, 1 চামুচ আজৱাইনটো হাতত লৈ হাতৰ তলুৱাত ভালদৰে ক্ৰাছ কৰি লৈছোঁ। এইদৰে 4 চামুচ ৰিফাইন তেল। এতিয়া মই ভালকৈ মিলাই ল'ম। আটাখিনিৰ লগত গোটেইখিনি মিলাই ভালকৈ মঠি ল'ম। এইদৰে মানে লাড্ডু টাইপ হ'ব লাগিব, এনেকৈ মুঠি বান্ধি যাব লাগিব, তেতিয়াহে ক্ৰাঞ্চি হ'ব বস্তুটো। এতিয়া পানী মিলাই মই ডো এটা বনাই ল'ম। ডোটো বেছি টাইটো হ'ব নালাগিব, নৰমো হ'ব নালাগিব, একদম মিডিয়াম হ'ব লাগিব। এইদৰে ডোটো বনাই লৈছোঁ মই। ডোটো বনাই মই আধা ঘণ্টাৰ কাৰণে ঢাকি থ'ম। আধা ঘণ্টা হৈ গ'ল। এতিয়া আকৌ এবাৰ মই এইদৰে মঠি লৈছোঁ। এতিয়া মই দুটা পাৰ্টত ভাগ কৰি লৈছোঁ। এতিয়া এটা পাৰ্ট লৈ মই ভালদৰে এনেকৈ গোল কৰি লৈছোঁ। এতিয়া মই নৰ্মেল ৰুটি এখনৰ দৰে ডাঙৰকৈ ৰুটি এখন বনাই ল'ম। ৰুটিখন ডাঙৰকৈ বনাব লাগিব, একদম পাতলকৈ। এইদৰে এয়া ৰুটিখন মোৰ বনাই হৈ গ'ল। দেখিছেই কেনেকৈ বনাইছোঁ ডাঙৰকৈ। এতিয়া ৰুটিখনৰ ওপৰত 1 চামুচ ৰিফাইন তেল দি লৈছোঁ। ৰিফাইন তেলটো দি ভালদৰে মই ঘঁহি ল'ম। এয়া এতিয়া ওপৰত মই ময়দা অলপ ডাষ্টিং কৰি দিছোঁ। এতিয়া মই ভালকৈ ৰোল এটা বনাই ল'ম। এইদৰে লাহেকৈ একদম লাহে লাহে ৰোলটো বনাব, গোল হ'ব লাগিব পূৰা। ৰোলটো এনেকৈ মিলাই ল'ব লাগিব। এই ৰোলটো বনোৱা হৈ গ'ল মোৰ। এতিয়া মই কাটি ল'ম চাকু এখনেৰে। সৰু সৰুকৈ কাটিব লাগিব পিচকেইটা। এয়া কটা হৈ গ'ল মোৰ। এতিয়া মই টুকুৰা এটা লৈ পুৰিৰ আকাৰত বনাই ল'ম বস্তুটো। পুৰিৰ কাৰণে যেনেকৈ আমি বনাওঁ গোলাটো, তেনেকুৱা বনাই লৈছোঁ। এতিয়া গোলা এটা লৈ ভালদৰে মই পুৰিৰ দৰে একদম পূৰা বেলি ল'ম। পাতলকৈ বেলিব লাগিব বস্তুটো। এইদৰে অলপ ডাঙৰকৈ বেলি লৈছোঁ। একদম পাতলা হ'ব লাগিব বস্তুটো। এতিয়া ওপৰৰ পাৰ্টটো লৈ মই এইদৰে লগাই দিছোঁ সিটো পাৰ্টত। আৰু এবাৰ ফ'ল্ড কৰি লৈছোঁ মই। এতিয়া চুকত এনেকৈ হাতেৰে চেপি মুখটো বন্ধ কৰি দিছোঁ, যাতে নিমকিটো ভাজোঁতে খুলি নাযায়। আৰু এখন দেখাই দিছোঁ মই।
এইদৰে বেলিব লাগিব। একদম পাতলাকৈ বেলিব লাগিব কিন্তু। এয়া চাওক মই কিদৰে কৰিছোঁ। মোৰ নিমকি বেলি হৈ গ'ল। এতিয়া মই গেছ জ্বলাই তাত কেৰাহী এখন বহুৱাই লৈছোঁ। এতিয়া মই তাত ৰিফাইনখিনি দি ল'ম নিমকিখিনি ভাজিবলৈ। এয়া মই বনাই লোৱা নিমকিকেইখন। তেলটো ভালকৈ গৰম হৈ যোৱাৰ পিছত তাত মই নিমকিখিনি দি দিম। এয়া নিমকিখিনি দি লৈছোঁ। নিমকিখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো মই একদম ল' কৰি দিছোঁ, কাৰণ গেছৰ ফ্লেমটো হাই হৈ থাকিলে ওপৰৰ পৰা ৰঙা হৈ যাব, ভিতৰটো কেঁচা কেঁচা হৈ থাকিব। একদম কম ষ্টিমত এইটো ভাজিব লাগিব, লাহে লাহে। অলপ সময় লাগিব, কিন্তু একদম কম ষ্টিমত ফ্ৰাই কৰিলে মানে ক্ৰাঞ্চি হ'ব বস্তুটো খাবলৈ। এয়া চাওক কিদৰে ভাজিছোঁ, একদম কম ষ্টিমত। ফ্লেমটো হাই নকৰিব কিন্তু। এইদৰে। এয়া মোৰ নিমকিখিনি ভজা হৈ গ'ল। চাইছে কিমান সহজভাৱে নিমকিখিনি বনাইছোঁ ঘৰতে, আৰু কিমান ক্ৰাঞ্চি হয় নিমকিখিনি। আপুনি নিজে বনাই চাব এবাৰ। খুব ক্ৰাঞ্চি হয় নিমকিটো, খাবলৈও ভাল লাগে আৰু খুব ক্ৰাঞ্চিও হয়। এয়া মই ভাঙি দেখাইছোঁ নিমকি এটা, আপোনালোকে চাব কিমান ক্ৰাঞ্চি হৈছে। চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ কৰিব।